गाइस पूरा दावर बेला गाइसी पूरा रोड दिसी हेलो गाइस गुड मॉर्निंग एंड वेलकम टू माय यूट्यूब चैनल बीके एसामिस म्यूजिकल এটা নতুন ধামাকাদার ভিডিওতে মই আপোনাক স্বাগতম জনাইছো আৰু গাইস আজিৰ ভিডিওতে একদম ধামাকাদাৰ ভিডিও হবা যায় আছে আৰু গাইস এটা কথা কও মোৰ তো নতুন মোবাইল ললো নতুন মোবাইলতে ফাৰ্স্ট ভিডিও বনাইছো এটো Samsung Galaxy F22 ক্যামেৰাৰ কোৱালিটি তো প্লিজ জনাবচোন ক্যামেৰা কে নাই কমেন্টত জনাই দিব আৰু গাইস আজি আমি এটা কামাখ্যা মন্দিৰ যে আছে অম্বুবাচী মেলা চাবা মই যাম আপোনালোকক দেখাম পুরা ভিডিওটো যে জসিলা ভিডিও হয় যেটো সম্পূর্ণ চাই থাকিব আৰু মোৰ লগত যাব বহুত বন্ধু যাব আৰু মোৰ দুটামান দাদা যাব গতে একদম আজি ভিডিওটো সম্পূৰ্ণ চাব এ বলক ভিডিওটো আৰম্ভ কৰো গাইস এতিয়া আমি নলবাৰী ৰেল ষ্টেচনক লাগি যাই আছো আৰু গাইস ইটো হল আমাৰ নলবাৰী ৰেল ষ্টেচন আমি আহি পালো টিকেটটো কাটি লওঁ আৰু গাইস দেখছি না এন্দে পুরা জসত আছে আজি पूरा कामाख्या যাব না আজি পুরা জসত আছে আৰু গাইস আমি টিকেটটো কাটি ললো তাৰ পিছত এটা ট্ৰেইন খান আনা বৰ্তমান লাহিলে আহিব আমাৰ এন্দে পুরা আজি জসত আছে গাইস হালধিয়া খুনাৰু হৈ ফুলিৰুৱা এধানি মন গাইস এতিয়া আমি কামাখ্যা ষ্টেচন পালো এতিয়া কিবা এটা খাই লও ৰব গাইস জগত এখন আধা বাটতে এৰি থৈ আহি আৰু গাইস এতিয়া কামাখ্যা গেটক লৈ আমি বাছত যাম বিৰাট গৰম গাইস বাছৰ ভিতৰত আৰু গাইস ফাইনালি আমি কামাখ্যাৰ গেট পাই গেলো এই অম্বুবাচী মেলা গাইস সবে জানি কিমান ডাঙৰ মেলা হয় অম্বুবাচী মেলা আৰু গাইস এই মই প্ৰথম অম্বুবাচী মেলা চাবা মই না কামাখ্যাত আইছো কিন্তু অম্বুবাচী মেলাত মই আনাছিলো এই প্ৰথম বম লাগছে গাইস আই কি রোড দিছি গাইস পুরা হিজবা বাকি আর এই ভাই কেনা রোড দিছি তামাম রোড দিছি বাপ রে পুরা একদম ভিজি গেছু রেজু জস্ত কমা নাই ন এই জস কমা না পুরা জস আছে পুরা পার বগে আছে পুরা এই এই ভাই জসেলা চলি আমার জসেলা চলি লাইস করে ক্যামেরা গতলবা গাইস পুরা দাউর বেলা গাইছি পুরা রোড দিছি বাপরে আৰু গাইস দেখছি না আন্দে কি খাই আছে দেখাত কিবা বেলেগ বস্তু আন পাই গাইস কিন্তু এটো পানী হয় গাইস মানে এতে পলিথিনত পেকিং কৰি দে পানীটো সবকে পানীটো দে যাত্ৰী গিলানক গাইস আজি ৰ'দটোৰ কি হৈছে যেটা বৰষুণ দিয়ে পুৰা বৰষুণ দি থাকে ৰ'দ দিলে আৰু মাথা নষ্ট কৰি দিছি গাইস পাহাৰ বগাবাই পাৰা নাই অৱস্থা পুৰা ফাইল হৈ গৈছে গাইস Oh guys, side ko video to. Oh guys, jai bona e. Ki road disi. Eh over there kiman dia road. Oh. Edo guys, josit dia nai. Aru guys, Nilachal par khan iman chora to apnaloke jane he tolor gate khanor parai. Edo ami itakle khoskari asu. Eta adha mane palu guys. Aru adha ase ipro সম্প্রতে মন্দিৰটো আছে আৰু গাইস কামাখ্যা মাৰ আশীৰ্বাদত আমি শান্তি আহিছো আৰু মায়া শক্তি দিয়াক আৰু যাতে প্ৰকৃতি যাই থাকিব পাৰো আৰু গাইস মানুহ দেখছি না ইমান মানুহ হৈছে গাইস আৰু পাম বেছি দূৰ নাই আৰু মেইন মন্দিৰটো পাম আমি আৰু ভিডিওটো গাইস এখানে আছে ফাইনালি গাইস দেখছি না মন্দিৰ পালো এই মন্দিৰৰ এখন গেট দেখছি না ধুনীয়া কৰি সজাইছি আৰু মানুহ থাক না যাবার উপায় নাই গাইস কিমান ঠেলা আছে গাইস দেখছি না মন্দিৰৰ চাৰিওকাষে কিমান মানুহ হৈছে দেশ বিদেশৰ মানুহ দি ভৰ্তি হৈ গৈছে কামাখ্যা দেৱালয়
আৰু গাইজ মন্দিৰৰ সন্মুখ ভাগ দেখাব পাৰিলে ভাল লাগিল হয়, কিন্তু দেখছি না মানুহ, কিন্তু চেষ্টা কৰি আছোঁ ৰ'বক যাবা, চাই থাকিব ভিডিঅ'টো। গাইজ একদম বেয়া লাগিল, মানে আমি ভাল কৰি মেইন মন্দিৰটো দৰ্শন কৰিব নোৱাৰিলোঁ, মানে বিৰাট মানুহৰ কাৰণে আমি যাবাই নোৱাৰিলোঁ মন্দিৰটোৰ ভিতৰত। আৰু বহুত চেষ্টা কৰিছিলোঁ যাবা আপোনালোকক দেখাবা, কিন্তু মানুহ ধৰি আমি যাব নোৱাৰিলোঁ। দূৰৰ পৰাই আমাৰ ক্ৰিয়া কৰিলোঁ আৰু চবকে যাতে ভালে ৰাখে। আৰু এতিয়া গাইজ আমি বেলেগ জেগাত যাম, ধুনীয়া আপোনালোক জেগা দেখাব চেষ্টা কৰিম। আজি আমি পূৰা গধূলি বুলি আহি যাম গাইজ আজি ঘৰক। ভিডিঅ'টো বৰ ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব যে আছে, যে ভিডিঅ'টো সম্পূৰ্ণ আছে থাকিব গাইজ। আৰু গাইজ আমি ভাত পানী খাই ল'লোঁ, এতিয়া ভাত পানী খাই গাইজ এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত আহিছোঁ গাইজ, আপোনালোকক কিবা অলপ নাজাৰা দেখাম বুলি, কাৰণ মন্দিৰটোৱে ভাল কৰি দেখা পালোঁ, উপায় নাই। আমাৰো বহুত কষ্ট কৰিছিলোঁ, কিন্তু আমিও মাৰ দৰ্শন কৰিব নোৱাৰিলোঁ ভাল কৰি। এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰতে আহিছোঁ, তাৰমানে এতিয়া মোটামুটি 4:30 বাজিছে ভাতিবিলাক। এই আবেলিৰ সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত আহিলে ধুনীয়া লাগে, তাৰমানে ধুনীয়া এটা নাজাৰা পায়, দেখছি নেকি ধুনীয়া নাজাৰা, সূৰ্যটো অস্ত যোৱা। আৰু এইটো দেখছি চবেই জানি আমাৰ লাচিত বৰফুকনৰ মূৰ্তি হয়। ভিউটো চাক না গাইজ, কি ধুনীয়া ভিউ। ভিউ চাক না গাইজ, ভিউ বি ধুনীয়া। তৰা জোনাকী নামি আহি উমি থকাহে পাহ হেচু কি জগাৰী, চুপি তৰা জোনাকী নামি আহি উমি থকাহে পাহ হেচু কি জগাৰী। চলিছিলে দিন বুকুৰে মাজত নতুনৰ পুৱা গধূলি, আৰু গাইজ এতিয়া আমি জুচ খাওঁ, এই ব্ৰহ্মপুত্ৰৰ পাৰত বহি জুচ খোৱা মজাই বেলেগ গাইজ। মোৰ প্ৰণয়ৰে উশাহ মই বুলিলে হেঁপাহ আছে জানো বৈ একেদৰে হৈ সুধিব খুজিছোঁ যে হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন। গাইজ এতিয়া আৰু ট্ৰেইনত টিকেট কাটিব লাগে, মানে 7:40 ট্ৰেইন আছে আমাৰ। এতিয়া মোটামুটি 6:30 বাজিল, এতিয়া যাওঁ ষ্টেচনক লাগি। তাৰপিছত গাইজ অলপ ঘূৰিলোঁ, বজাৰ কৰিলোঁ, তাৰমানে এটা লগৰ চলি কিবা এটা কিনিব লগা আছিল বজাৰতে।
ফেঞ্চিত সোমালোঁ অলপ তাৰপিছত গাইজ চাই থাকিব ভিডিঅ'টো এতিয়া ট্ৰেইনত টিকেট কাটিব যাওঁ আৰু গাইজ ফাইনেলি আমি ষ্টেচন পালোঁ এতিয়া টিকেটটো কাটি লওঁ ৰ'ব তাৰপিছত গাইজ অলপ ষ্টেচনৰ ভিতৰটো দেখা দিওঁ একচিনীয়া এইবিলাক চব অম্বুবাচী মেলাত অহা মানুহ দেশ বিদেশৰ ইয়াতে ৰাতিটো থাকে ইয়াতে ষ্টেচনতে গাইজ টিকেট কটা হৈ গ'ল এতিয়া ট্ৰেইনত উঠিব লাগে আৰু দেৰি হৈছে আৰু গাইজ এক চাকচোন আমাৰ কেনেকৈ আৰামত কথা পাতি আছে ঘুমি পেলাই ফোনত হ'ব দে কিমান কথা পাতা আৰু গাইজ আমিও ট্ৰেইনৰ পৰা নামি পুৰা এতিয়া ঘৰত যাই আছোঁ এই হ'ল আমাৰ নলবাৰীৰ বাজাৰ এখন বাজাৰৰ প্ৰায় দোকানেই বন্ধ কৰিছে কিছুমানে খোলা আছে দোকান মানে এতিয়া ৰাতি 9:30 বাজিছে গাইজ আৰু আমিও বেছি দেৰি নকৰোঁ আমাৰ বহুত ভাগাত ধৰিছে গাইজ ঘৰটো যাব পাৰিলি বস্তু আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্টি কৰি থৈ প্লিজ নতুন কৰি যদি কোনোবা আহি চেনেলটোক লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ' লগ পোৱা আশাৰে আজিক লৈছোঁ ধন্যবাদ জয় আই অসম